নমস্কাৰ গাইজ, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মোৰ চেনেল যাযাবৰী চন্দনলৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু নিশ্চয় ভাল হ'বই। দুৰ্গা পূজাৰ বতৰ, আজি নৱমী হয়। এই নৱমীত অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। বেটা ক'ত যাবা? অ'কে, ঠিক আছে। আৰু দেখা পাই আছে এইটো চাওক, শ্ৰীমতী পুৰা ৰেডি। হে তো পুৰা ষ্টাইলত আছে না। আমি আছো ৰাইজ বেলশৰত স্থাপিত বিল্লেশ্বৰ দেৱালয়। ইয়াৰ অসমৰ ভিতৰত এখন ডাঙৰ পূজা বুলি ইয়াতে জনা যায়। ইয়াতে আপোনাৰ মা দুৰ্গাৰ মূৰ্তি যি পূজা কৰা নহয়, একচুৱেলি এডাল কলগছক লৈ কিনে পূজা কৰা হয় ইয়াতে। এই চাওক ৰাইজ, মানুহে মানুহ। এই জিলাপি মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য চাওক আপোনালোকে কিছু। কি ধুনীয়া শান্তিময় পৰিৱেশ। বলকচোন আমি আগুৱাই যাওঁ ভিতৰলৈকে। আপোনালোকে দেখিছে এয়া বলি হৈ গ'ল, আৰু বলি হৈ যোৱাৰ পিছত যিখিনি নিয়ম আছে সেই নিয়মখিনি ইয়াৰে পুৰোহিতে কৰি আছে। তো সঁচাকৈ খুব ভাল লাগিল। আপোনালোককো দেখাই আছোঁ ইয়াৰে কিছু দৃশ্য, তো আপোনালোকে চাই থাকক। আপোনালোকক দেখাই আছোঁ মই মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য, আৰু আপোনালোকে চাওক এইডালে সেইডাল কলগছ, এইডাল কলগছক উদ্দেশ্য কৰি কিনে ইয়াৰ পূজা পতা হয়। আৰু লগত সন্মুখত আছে আপোনাৰ মহৰ কিছু বলি দিয়া আগভাগৰ অংশ, যিখিনি মাৰ চৰণত অৰ্পণ কৰা হৈছে। ইয়াত কিছু ৰীতি নীতি আছে, সেই ৰীতি নীতিৰ মাজত ইয়াত পূজা কৰা হয়। তো চাই থাকক আপোনালোকে। ঈশ্বৰৰ পূজা কৰি ল'লোঁ আমি। পূজা কৰি কিনে খুবেই ভাল লাগিল। দেৰি হ'ল অকণমান আগতে, একচুৱেলি বলি হৈ গ'ল কেতিয়াবাতে। আপোনালোকক ইয়াতে ভিতৰৰ দৃশ্য দেখাওঁ, য'ত বলি হৈছিলে। আপোনালোকে দেখা পাই আছে ভিতৰৰ ভাগৰ দৃশ্য এইটো। ইয়াতে মহ বলি দিছিলে আজি, আৰু ভিতৰত দেখিছোঁ যিবিলাক মহৰ আপোনাৰ মূৰৰ ভাগৰ যিখিনি আপোনাৰ অংশ, সেইখিনি ভিতৰত মাৰ চৰণত তাতে দিয়াই আছে। তো আপোনালোকে চাওক ভিতৰত। এতিয়া বৰ্তমান মানুহ খালী হৈ আছে, কিছু সময় আগলৈকে আপোনাৰ ইয়াতে মানুহে মানুহ হৈ আছিল। তো বলক বেছি দেৰি নকৰি মন্দিৰৰ চাৰিওফালৰ কিছু দৃশ্য উপভোগ কৰোঁ। তো বলক। আমি আছো বিহামপুৰৰ দুৰ্গা মন্দিৰত। দেখা পাইছে বেটাৰীয়াতে লগ আছে। এই দুটা হয়। আমি ইয়াৰে পূজাখিনি চাই কিনে আমাৰ হাপুৰৰ পূজা দেখা পাইছে। ভিতৰৰ কিছু পৰিৱেশ দেখা পাইছে। তো আমি গৈ আছোঁ বৰ্তমান মন্দিৰৰ ভিতৰ ভাগলৈ। তো আপোনালোককো দেখুৱাৰ চেষ্টা কৰিম। তো ভিতৰৰ মন্দিৰটো একচুৱেলি মই দেখা নাই আজিলৈকে, ওচৰত আছে যদিও। তো আপোনালোকে চাব পাৰে ইমান
ইমান ধুনীয়াকৈ মা দুৰ্গাৰ প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰা হৈছে। তো ইয়াতো অজস্ৰ ভক্তৰ ভিৰ। তো বলকচোন আমি চাওঁ। সনা এই সনা কেনে কি কিনলা কিয় কাৰণটো ৰাইজ মানুহে মানুহ দুনিয়াৰ মানুহ ইয়াতে অকল মানুহৰ মাথাহে দেখা পাব বাকী একো দেখা নাপায় আপোনালোকে। তো ৰাইজ আজিৰ এই ভিডিঅ'টো এইখিনিতে আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব। তো আজিলৈ এৰিছোঁ আৰু এটা লগ পাম নতুন ভিডিঅ'ৰ সৈতে। শুভৰাত্ৰি।